হেল্ল' ফ্ৰেণ্ড, ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বহুত ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে নতুনকৈ আৰু 22,000 চাকৰি বিজ্ঞাপন ওলাব। 22,000 নহয়, এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু পোষ্টখিনি বঢ়াই দিছে। বঢ়াই কিনে এতিয়া 32,689 পোষ্টৰ বিপৰীতে ভেকেঞ্চি ওলাব। এডভাৰটাইজমেণ্ট ওলাব 10 ছেপ্টেম্বৰত। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো ঘোষণা কৰিছে। কোনটো ডিপাৰ্টমেণ্টত? ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চি ইয়াতে দিয়া আছে, আপোনালোকে চাই লওক। মই বাৰু কৈ দিছোঁ একবাৰ। হোম ডিপাৰ্টমেণ্টত 4,097, হেল্থ ডিপাৰ্টমেণ্টত 5,105 পোষ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্টত 10,299, PNRDত 1,176 আৰু গ্ৰেড 3ত 7,073 আৰু গ্ৰেড 4ত 4,939। সকলোখিনি প্লাছ কৰিলে 32,689 পোষ্ট। এনে ভেকেঞ্চি এডভাৰটাইজ ওলাব 10 ছেপ্টেম্বৰত। যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে, আপোনালোকে পঢ়া আৰম্ভ কৰক আৰু আগলৈ যাতে আপোনালোকে ভালকৈ পঢ়ি ৰিটেন এক্সাম পাছ কৰে। তাৰপিছত আৰু স্কিল টেষ্ট হ'ব, স্কিল টেষ্টতো পাছ কৰিব লাগিব। সকলোখিনিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰক। থেংক ইউ ফৰ মাই চেনেল।